ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ পলিটিকেল সায়েন্সৰ প্ৰথম পাঠৰ অৰ্থাৎ শীতল যুদ্ধৰ যি পাঠ আছে তাৰে চাৰিটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। সেইবোৰ হৈছে শীতল যুদ্ধ কি, তাৰপিছত আলোচনা কৰিম শীতল যুদ্ধক কিয় শীতল যুদ্ধ বুলি কওঁ, তাৰপিছতে আলোচনা কৰিম শীতল যুদ্ধ কিয় শীতল হৈ থাকিল, গৰম যুদ্ধলৈ কিয় পৰিৱৰ্তন নহ'ল, আৰু শেষত আলোচনা কৰিম এই শীতল যুদ্ধৰ কাৰণবোৰ। ঠিক আছে, তে আশা কৰিছোঁ তোমালোকে আজিৰ ভিডিঅ'টো মনোযোগেৰে চাবা। ঠিক আছে, তো এইখিনিতে এটা কথা কৈ ল'ব বিচাৰিছোঁ। এবাৰ HS ছেকেণ্ড ইয়াৰৰ পৰীক্ষাৰ বহি চাওঁতে পালোঁ পৰীক্ষাৰ প্ৰশ্ন আহিছে যে শীতল যুদ্ধ কি। উত্তৰ লিখিছে এজন ছাত্ৰই, হয়তো ছাত্ৰগৰাকীয়ে হয়তো পাঠৰ লগত বেছি সংযুক্ত নাছিল, সেইকাৰণে উত্তৰ এনেকৈ লিখিছে যে শীতল অঞ্চলত হোৱা যুদ্ধক শীতল যুদ্ধ বুলি কোৱা হয়। তো আশা কৰিছোঁ তোমালোকে যিহেতু পাঠৰ লগত সংযুক্ত হৈ আছা, কিতাপৰ লগত সংযুক্ত হৈ আছা, তেতিয়াহ'লে তোমালোকৰ এনেকুৱা ধৰণৰ ভুল উত্তৰ নিশ্চয় নাহিব। তো আমি মূল আলোচনালৈ আহিছোঁ। শীতল যুদ্ধ কি? তো দ্বিতীয় বিশ্বযুদ্ধ তোমালোকে জানাই আৰম্ভ হৈছিলে 1939 চনৰ পৰা আৰু এইটো শেষ হৈছিলে 1945 চনত। এই দ্বিতীয় বিশ্বযুদ্ধত দুটা শক্তি শিবিৰ আছিল, দুটা গ্ৰুপ আছিলে, দুটা ফৈদৰ মাজত যুদ্ধ হৈছিলে তোমালোকে জানাই। এটা হৈছে মিত্ৰ শক্তি আৰু এটা হৈছে অক্ষীয় শক্তি। মিত্ৰ শক্তিত কোন কোন আছিলে? আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ইউনিয়ন, ইংলেণ্ড, ফ্ৰান্স আদি কৰি দেশবোৰ মিত্ৰ শক্তিৰ লগত আছিলে, একেলগে আছিলে। তো বিৰোধী অৰ্থাৎ যিটো তোমাৰ অক্ষীয় শক্তি বুলি কোৱা হয়, এক্সিছ পাৱাৰ, তাতে আছিলে তোমাৰ ইটালী, জাৰ্মানী, জাপান, এই ৰাষ্ট্ৰবোৰ। ঠিক আছে, এই দ্বিতীয় বিশ্বযুদ্ধ প্ৰায় গোটেই বিশ্বতে কিছু নহয় কিছু পৰিমাণে সাঙুৰ খাইছিল গোটেই বিশ্বই। তো দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল 1945 চনত। ঠিক আছে, 1945 চনত শেষ হ'ল। সেই শেষ হোৱাৰ সময়তেই ইতিমধ্যে ধৰা ইটালী, জাৰ্মানী আৰু জাপান তেওঁলোক দুৰ্বল হৈ গৈছে দ্বিতীয় বিশ্বযুদ্ধত। অক্ষীয় শক্তি অৰ্থাৎ এক্সিছ পাৱাৰ হাৰি গৈছে। তাৰ মাজতে কি কৰিলে আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰই কি কৰিলে, দুটাকৈ পৰমাণু বোমা অৰ্থাৎ পাৰমাণৱিক বোমা নিক্ষেপ কৰিলে, অৰ্থাৎ পেলালে ক'ত? জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত দুটাকৈ পৰমাণু বোমা। এটাৰ নাম আছিলে লিল বয় আৰু এটাৰ নাম আছিলে ফেটমেন, হয়নে? আচ্ছা, এইটো কৰিছিল 1945 চনৰ আগষ্ট মাহত। এই পাৰমাণৱিক বোমা নিক্ষেপ কৰাৰ ফলত কি হৈছিলে, জাপান যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল, লাখ লাখ মানুহ মৃত্যুবৰণ কৰিছিলে, বিৰাট ধ্বংসাত্মক কাৰ্য হৈছিলে এয়া। এই যে পৰমাণু বোমা দিলে, সেই সময়ত কিন্তু একেলগে কাম কৰিছিলে কোনে? আমেৰিকাৰ লগত ছোভিয়েট ইউনিয়নো আছিল। কিন্তু ছোভিয়েট ইউনিয়নক এই সম্পৰ্কে আমেৰিকা যুক্তৰাষ্ট্ৰই কোৱা নাছিল যে আমি পৰমাণু বোমা দিম জাপানত। সেইকাৰণে এইটো এটা সমালোচনা হৈছিলে যে আমেৰিকাই কিয় কাকো নোকোৱাকৈ কিয় এই পৰমাণু বোমা জাপানত দিছিলে। আমেৰিকাই কৈছিলে যে আমাৰ যি যুদ্ধ 1939 চনৰ পৰা 45 চনলৈকে যুদ্ধ চলিছে, এই যুদ্ধটো আৰু দীঘলীয়া নহওক, যাতে আৰু মানুহৰ জীৱন ধ্বংস নহয়, সেইকাৰণে অতি সোনকালে যুদ্ধ শেষ কৰাৰ স্বাৰ্থত আমি পৰমাণু বোমা জাপানত দুটাকৈ পৰমাণু বোমা দিছোঁ। যিয়েই যুক্তি নিদিয়ক, কিন্তু আচল কাৰণ কি আছিলে জানা? আচল কাৰণ আছিলে আমেৰিকা যুক্তৰাষ্ট্ৰই গোটেই বিশ্বক জনাব বিচাৰিছিলে, ইনক্লুডিং ছোভিয়েট ইউনিয়ন। ছোভিয়েট ইউনিয়ন সহ গোটেই বিশ্বক জনাব বিচাৰিছিলে যে আমাৰ সমান শক্তিশালী আৰু বিশ্বত কোনো নাই, বিশ্বত কোনো এখন দেশ নাই যিয়ে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত টক্কৰ দিব পাৰিব। এনেকুৱা এটা ধাৰণা দিব বিচাৰিছিল বিশ্বক। গোটেই বিশ্বই যাতে ভয় খায় আমেৰিকা যুক্তৰাষ্ট্ৰই, যে আমেৰিকা যুক্তৰাষ্ট্ৰই কিমান ধ্বংসাত্মক কাৰ্য কৰিব পাৰে, কিমান মানুহক মানে যদি আক্ৰমণ কৰে তেতিয়াহ'লে একবাৰ ধ্বংস কৰি দিব পাৰে, এনেকুৱা এটা ধাৰণা দিব বিচাৰিছিল গোটেই বিশ্বক। আৰু সেই 1945 চনত আমেৰিকা যুক্তৰাষ্ট্ৰই যি গোটেই বিশ্বত যি মানে আধিপত্য বিস্তাৰৰ কাৰণে চেষ্টা আৰম্ভ কৰিলে, সেই সময়ত কিন্তু ছোভিয়েট ইউনিয়নো যথেষ্ট শক্তিশালী ৰাষ্ট্ৰ। সেই ছোভিয়েট ইউনিয়নেও ভাবিলে যে আমিও শক্তিশালী, আমিও গোটেই বিশ্বত দাদাগিৰি কৰিম, আমিও আধিপত্য বিস্তাৰ কৰিম। এইটো লৈ এই দুই পক্ষৰ মাজত ভিতৰি দ্বন্দ্ব আৰম্ভ হ'ল। কোন কোন পক্ষ? ছোভিয়েট ইউনিয়ন আৰু এটা পক্ষ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ এটা পক্ষ আৰু এটা পক্ষ হৈছে ছোভিয়েট ইউনিয়ন। ঠিক আছে, তো দ্বিতীয় বিশ্বযুদ্ধৰ পিছতেই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত বিশেষকৈ কি
গোটেই বিশ্বত আধিপত্য স্থাপনক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত কিছু দ্বন্দ্ব আৰম্ভ হ'ল ভিতৰি এক পাৰস্পৰিক এক বিৰোধ আৰম্ভ হ'ল ঠিক আছে তো এইখিনিকে আমি ক'ব পাৰো যে এইটো কি আৰম্ভ হ'ল শীতল যুদ্ধ আৰম্ভ হ'ল অৰ্থাৎ আমি যদি লিখিব বিচাৰো তেতিয়াহ'লে আমি পৰীক্ষাত যদি লিখিব বিচাৰো আমি এনেকৈ লিখিব পাৰিম যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত বিশ্বত আধিপত্য স্থাপনক কেন্দ্ৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত কূটনৈতিক সম্পৰ্ক বজাই ৰাখি পাৰস্পৰিক বিৰোধৰ ফলত আৰু শত্ৰু ভাৱাপন্নতা মনোভাৱৰ ফলত উভয় পক্ষৰ মাজত যি যুদ্ধ সদৃশ সংঘাতপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছিল তাকে আমি কি ক'ব পাৰো শীতল যুদ্ধ বুলি ক'ব পাৰো ঠিক আছে পৰীক্ষাত এনেকৈ লিখিলে তোমালোকে নিশ্চয় 2 নম্বৰৰ প্ৰশ্ন আহিলে 2 পাব পাৰা ঠিক আছে এইবাৰ আহিছে আমি নেক্সট 2 নম্বৰ আগতে কৈছিলো যে শীতল যুদ্ধ কিয় শীতল যুদ্ধ বুলি কোৱা হয় শীতল যুদ্ধক এই কাৰণেই শীতল যুদ্ধ বুলি কোৱা হয় কাৰণ এই যুদ্ধত কোনো মানুহ মৰা নাছিল কোনো বোমা বাৰুদ ফুটা নাছিল কোনো গুলি ফুটা নাছিল মাত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত এক ভিতৰি সংঘাত সৃষ্টি হৈছিল কেতিয়াও কোনো ডাইৰেক্টলি যুদ্ধ হোৱা নাছিল কোনো গুলি ফুটা নাছিল কোনো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বা সোভিয়েট ইউনিয়নৰ সৈন্যৰ লগত কোনো প্ৰত্যক্ষ সংঘাত হোৱা নাছিল যুদ্ধত অৱতীৰ্ণ হোৱা নাছিল যেহেতু কোনো যুদ্ধই হোৱা নাছিল আমি যুদ্ধ বুলি কি ক'লে কি কম গৰম হ'ব মানুহ মৰিব বোমা ফুটিব গুলি ফুটিব হয়নে যথেষ্ট ধ্বংসাত্মক কাৰ্য হ'ব এটো যুদ্ধ তেনেকুৱা যুদ্ধ যেহেতু হোৱাই নাছিল সেই কাৰণে এই যুদ্ধ কোৱা হৈছিল শীতল যুদ্ধ কাৰণ এই যুদ্ধত কোনো বোমা বাৰুদ ফুটা নাছিল কোনো গুলি ফুটা নাছিল সেই কাৰণে এইটো কোৱা হৈছিল শীতল যুদ্ধ তো আহিছো নেক্সট পইণ্টলৈ যে শীতল যুদ্ধ কিয় শীতল হৈ থাকিল গৰম যুদ্ধলৈ কিয় পৰিৱৰ্তন নহল ঠিক আছে তো তোমালোকে জানা যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়ন দুয়োটা শক্তি গোষ্ঠীৰ হাততে পৰমাণু মানে অস্ত্ৰ আছে এই পৰমাণু অস্ত্ৰ থকাৰ ফলত দুয়োটা শক্তি গোষ্ঠী জানিছিল যে পৰমাণু বোমা যদি নিক্ষেপ কৰা হয় কিমান ধ্বংস হ'ব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাততো পৰমাণু বোমা আছে সোভিয়েট ইউনিয়নৰ হাততো পৰমাণু বোমা আছে এই অস্ত্ৰ বিধক ভয় কৰিছিল দুই পক্ষই যে এইটো যদি ব্যৱহাৰ কৰা হয় বিস্তৰ ক্ষতি হ'ব সেই কাৰণে কোনো পক্ষই প্ৰত্যক্ষ যুদ্ধ বিচৰা নাছিল কাৰণ প্ৰত্যক্ষভাৱে যদি যুদ্ধ হয় তেতিয়া হলে নিশ্চিতভাৱে যেতিয়া আমি বেলেগক আক্ৰমণ কৰিম না তেতিয়া আনেও যেতিয়া মোক আক্ৰমণ কৰিব মোৰো বহুত ক্ষতি হ'ব কাৰণ তেওঁৰ হাততো পৰমাণু বোমা আছে মই পৰমাণু বোমাৰে আক্ৰমণ কৰি তেওঁলোকৰ দুটামান চহৰ ধ্বংস কৰিলো তেওঁলোকে আক্ৰমণ কৰিলে মোৰ এটাটো চহৰ ধ্বংস হ'ব এই ভয়তে কি কৰিছিল কোনো পক্ষই আক্ৰমণত যোৱা নাছিল সেই কাৰণে এই যুদ্ধটো শীতল যুদ্ধ সদায় শীতল হৈ থাকিল এইটো কেতিয়াও গৰম যুদ্ধলৈ ৰূপান্তৰিত নহল বুজি পাইছা ঠিক আছে এইবাৰ আহিছো আমাৰ আজিৰ ভিডিঅ'ৰ 4 নম্বৰ বিষয়লৈ 4 নম্বৰত কি কৈছিলো যে শীতল যুদ্ধৰ কাৰণবোৰ আলোচনা কৰা পৰীক্ষাত যদি আহে যে শীতল যুদ্ধৰ কাৰণ আলোচনা কৰা তেতিয়া হলে আমি কেইটামান কাৰণ আমি লিখি পয়েন্ট ওয়াইজ লিখি পেলাই আমি কিছু দুটামান হাৰিত বৰ্ণনা কৰি দিলে ভাল তো আমি এনেদৰে লিখিব পাৰো যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত যি শীতল যুদ্ধ হৈছিল তাৰ কাৰণবোৰ তলত আলোচনা কৰা হ'ল আমি এনেকৈ লিখিব পাৰো 1 নম্বৰ কাৰণ লিখিবা আদৰ্শগত পাৰ্থক্য ঠিক আছে 1 নম্বৰত লিখিবা আদৰ্শগত পাৰ্থক্য আদৰ্শগত পাৰ্থক্য কি আছিল তোমালোকে নিশ্চয় জানা যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদৰ্শ আছিল কি ৰাজনৈতিক আদৰ্শ তেওঁলোকে পুঁজিবাদ সমৰ্থন কৰিছিল আৰু উদাৰনৈতিক গণতন্ত্ৰ সমৰ্থন কৰিছিল তেওঁলোকে ভাবিছিল গোটেই বিশ্বত পুঁজিবাদ আৰু উদাৰনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠা হওক তাৰ বিপৰীতে সোভিয়েট ইউনিয়নে কি সমৰ্থন কৰিছিল সমাজবাদ আৰু তেওঁলোকে ভাবিছিল গোটেই বিশ্বতেই সমাজবাদ প্ৰতিষ্ঠা হওক এই যে দুটা পক্ষৰ মাজত আমেৰিকা আৰু সোভিয়েট ইউনিয়নৰ মাজত যি আদৰ্শৰ পাৰ্থক্য ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য তাৰ কাৰণে প্ৰথম কাৰণ বুলি ক'ব পাৰো ইয়ে শীতল যুদ্ধ সৃষ্টি কৰিছিল নেক্সট আহিছো আমি পাৰস্পৰিক বিৰোধ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত পাৰস্পৰিক বিৰোধ ভাৱ আছিল এটা পক্ষই আৰু এটা পক্ষক বিৰোধ কৰিব বিচাৰিছিল সদায় বিৰোধ কৰিছিল ভাবিছিল যে তেওঁতকৈ আমি আগত থাকিম তেওঁৰ বিৰোধিতা কৰিম
ভুলে শুদ্ধই বিৰোধিতা কৰাটোৱে তেওঁলোকৰ যেন উদ্দেশ্য আছিলে। এইকাৰণে ক'ব পাৰি পাৰস্পৰিক বিৰোধেও শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগাইছিল। ঠিক আছে, এতিয়া হা ৩ নম্বৰত আমি কি কৰি লিখিব পাৰোঁ যে পাৰস্পৰিক ভুল মনোভাৱ। পাৰস্পৰিক ভুল মনোভাৱ, হয়। তো আমেৰিকা যুক্তৰাষ্ট্ৰই ভাবিছিল যে মই যিবিলাক কাম কৰি আছোঁ এইবিলাক শুদ্ধ, মই ভালৰ কাৰণে কৰি আছোঁ, দেশৰ পৃথিৱীৰ ভালৰ কাৰণে কৰি আছোঁ, আন ৰাষ্ট্ৰৰ ভাল হ'ব। ছোভিয়েট ইউনিয়নে যিবিলাক কাম কৰিছিল ভাবিছিল যে মই কৰিছোঁ যিখিনি সেইখিনি ঠিকেই আছে, শুদ্ধ কৰিছোঁ, আৰু আমেৰিকাই যিখিনি কৰিছে সেইখিনি ভুল। আমেৰিকাই ভাবিছিলে মোৰখিনি শুদ্ধ, ছোভিয়েট ইউনিয়নৰখিনি ভুল। ঠিক তেনেকুৱা ছোভিয়েট ইউনিয়নে ভাবিছিলে যে মোৰখিনি শুদ্ধ, তেওঁলোকৰখিনি ভুল, তেওঁলোকে আমাক আক্ৰমণ কৰিব পাৰে, তেনেকুৱা ধৰণে কাম কৰি আছে। এই যে পাৰস্পৰিক এটা ভুল মনোভাৱ, যাৰ কাৰণে নেকি আমাৰ সমাজতো কেতিয়াবা সংঘাত হয়, নহয় জানো? সমাজত কেতিয়াবা এনেকুৱা হয় যে অমুকে বোধহয় মোক বেয়া পায়, অমুকে বোধহয় মোৰ ক্ষতি কৰিব। এই যেতিয়া ভুল মনোভাৱ এটা সোমাই যাব না, তাৰ ফলত সংঘাত সদায় থাকি যাব পাৰে, সংঘাত সৃষ্টি হ'ব পাৰে। তো এইটো এটা কাৰণ আছিলে শীতল যুদ্ধৰ, যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত ভুল মনোভাৱ আছিল। আমি 4 নম্বৰত এক গুৰুত্বপূৰ্ণ এটা কাৰণ লিখিব পাৰোঁ, সেয়া হৈছে বিশ্বত আধিপত্য স্থাপন। হয়, বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰই আধিপত্য স্থাপন কৰিব বিচাৰিছিল, আকৌ ছোভিয়েট ইউনিয়নেও আধিপত্য বিস্তাৰ কৰিব বিচাৰিছিল, হয়নে? এই যে গোটেই বিশ্বত আধিপত্য স্থাপন কৰিব বিচাৰিছিলে, ইয়াৰ ফলতো দুটা পক্ষৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈছিলে, সংঘাত আৰম্ভ হৈছিলে। দুয়োটা পক্ষই যেতিয়া একেটা বিশ্বত গোটেই বিশ্বত আধিপত্য সম্ভৱ নহয়। আমেৰিকাই ভাবিছিলে যে আমি আধিপত্য স্থাপন কৰিম, ছোভিয়েট ইউনিয়নেও ভাবিছিলে গোটেই বিশ্বত আমি আধিপত্য স্থাপন কৰিম। তাৰ কাৰণেই নেকি শীতল যুদ্ধ আৰম্ভ হৈছিল। ঠিক আছে, তে আজি যিখিনি আমি আলোচনা কৰিলোঁ যে শীতল যুদ্ধ কি, শীতল যুদ্ধ কিয় শীতল যুদ্ধ বুলি কোৱা হয়, 3 নম্বৰত ক'লোঁ শীতল যুদ্ধ কিয় শীতল হৈ থাকিল, গৰম যুদ্ধলৈ কিয় পৰিৱৰ্তন নহ'ল, আৰু 4 নম্বৰত ক'লোঁ শীতল যুদ্ধৰ কাৰণবোৰ। ঠিক আছে, আশা কৰিছোঁ এইখিনি তোমালোকে বুজি পোৱাত কিছু পৰিমাণে সহায় হ'ব। এই ধৰণৰ আৰু ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আনৰ লগত শ্বেয়াৰ কৰিবা। আৰু মই চেষ্টা কৰিম যে আগন্তুক দিনত আৰু এই ধৰণৰ পাঠভিত্তিক ভিডিঅ'সমূহ তোমালোকৰ বাবে আগবঢ়াই থাকিম। আশা কৰিছোঁ তোমালোকে আঁকোৱালি ল'বা। ধন্যবাদ।